নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। একদম ৰাতিপুৱা ওলাই আহিছোঁ। কি ধুনীয়া পৰিৱেশ চাওকচোন আগফালে। তো একদম সোণাৰুৰ হালধীয়া ফুলৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। একদম পিছফালে আপুনিও বহি লওক আৰু বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। গাড়ী পূৰা একদম 60 উঠাই লৈছোঁ। একদম বাই। আৰু এইখনে আমাৰ কলেজখন দেখাই আছোঁ বাৰু। ইয়াতে আমাৰ পাতি দৰং কলেজ, একদম সুন্দৰ পৰিৱেশ। এদিন কলেজৰ ভিতৰৰ পৰিৱেশো দেখাম। আৰু এনেকৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু যদি চেনেলটো একেবাৰে নতুন, যদি আপুনি প্ৰথমবাৰ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি অকণমান সহায় কৰি দিব। আৰু যিহেতু এইটো মোৰ প্ৰথম ভিডিঅ', তাৰ কাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে আৰু অলপ এইখিনি শেষ আৰু ইয়াতে সমাপ্ত কৰোঁ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। যদি চেনেলটো আপুনি ভাল লাগিছে আজি চাই পেলাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি আপোনালোকৰ মৰমবোৰ কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ, শুভৰাত্ৰি।